নমস্কাৰ বন্ধু বান্ধৱীসকল ষ্টল নলেজ ফৰ ইউ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েণ্ট ইণ্ডিয়াৰ প্ৰাচীন ভাৰতৰ ওপৰত আমি কুৱেশ্যন আলোচনা কৰিম। খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈছোঁ আপোনালোকৰ আগলৈ। আমি লাষ্ট ভিডিঅ'টো আলোচনা কৰিছিলোঁ যে আছাম এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। এতিয়া আমি প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন কৈছোঁ যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট ছিট অফ লাৰ্ণিং? কৈছে তলৰ কোনটো শিক্ষাৰ প্ৰাচীনতম শাসন? ইয়াৰ আপোনাৰ অপশ্যনসমূহ দিয়া আছে। অপশ্যনসমূহ মই নপঢ়োঁ, ডাইৰেক্ট আপোনালোকৰ উত্তৰটো কৈছোঁ। ইয়াৰ আপোনাৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, অৰ্থাৎ বিক্ৰমাশিলা। বিক্ৰমাশিলা আছিলে অল্ডেষ্ট ছিট অফ লাৰ্ণিং। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2, দ্য গ্ৰেট বথ ৱাজ ফাউণ্ডেড। কৈছে যে গ্ৰেট বথ সন্ধান ক'ত পোৱা গৈছিল? ইয়াত আপোনাৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, অৰ্থাৎ মহেঞ্জোদড়োত পোৱা গৈছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3লৈ আহোঁ। কুৱেশ্যন নম্বৰ 3ত কৈছে যে দ্য হিষ্টৰিকেল ৰুইনছ ফাউণ্ড এট মহেঞ্জোদড়ো ৰিলেট টু হুইচ অফ দ্য ফলোয়িং পিৰিয়ডছ? কৈছে যে মহেঞ্জোদড়োত পোৱা ইতিহাস খণ্ডৰ তলৰ কোনটো কালৰ লগত জড়িত? ইয়াৰ আপোনাৰ শুদ্ধটো হ'ব অপশ্যন চি, অৰ্থাৎ 3000 পৰা 1500 খ্ৰীষ্টপূৰ্বত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 4, গান্ধাৰ স্কুল অফ আৰ্ট ৱাজ ডেভেলপড ইন দ্য ৰেইন অফ? কৈছে যে গান্ধাৰ শিল্প বিদ্যালয় কাৰ শাসনকালত বিকাশ ঘটে? এইটো হ'ব অপশ্যন চি, অৰ্থাৎ কনিষ্ক শাসনকালত। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং ইজ ৰিগাৰ্ডেড এজ এন এৰা অফ বাৰ্মানিক ৰিভাইভেল? তলৰ কোনটোৰ বাৰ্মানিক পুনৰ্জাগৰণ যুগ হিচাপে বিবেচিত? এইটো হৈছে অপশ্যন চি, গুপ্ত যুগ। কুৱেশ্যন নম্বৰ 6, দ্য ইণ্ডোছ ভেলী চিভিলাইজেশ্যন বিলং টু দ্য? কৈছে যে ইণ্ডো উপত্যকাৰ সভ্যতা কোন সময়ৰ? এইটো হৈছে অপশ্যন চি, চালক্লটিক এজ অৰ্থাৎ তাম্ৰ যুগ। কুৱেশ্যন নম্বৰ 7, দ্য ইলোৰা কেভছ ইন মহাৰাষ্ট্ৰ হুৱে বিল্ড বাই? কৈছে যে মহাৰাষ্ট্ৰৰ ইলোৰা গুহা কাৰ দ্বাৰা নিৰ্মিত? এইটো হ'ব অপশ্যন চি, ৰাষ্ট্ৰকূটৰ দ্বাৰা নিৰ্মিত। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 8লৈ আমি আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 8, আৰ্যভট্ট দ্য গ্ৰেট ইণ্ডিয়ান মেথমেটিচিয়ান এণ্ড এষ্ট্ৰনমাৰ লিভ ডুৰিং দ্য ৰেইন অফ? কৈছে যে আৰ্যভট্ট মহান ভাৰতীয় গণিতজ্ঞবিদ আৰু জ্যোতিৰ্বিজ্ঞানবিদ কাৰ শাসনকালত আছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, চন্দ্ৰগুপ্ত আৰু বিক্ৰমাদিত্য যুগত আছিল। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 9, অশোকা দ্য গ্ৰেট কনকৰ্ড কলিংগ ইন দ্য ইয়েৰ? কৈছে যে মহান অশোক কোন বৰ্ষত কলিংগ জয় কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ, অৰ্থাৎ 261 খ্ৰীষ্টপূৰ্বত। কুৱেশ্যন নম্বৰ 10, ইন দ্য 6th century BC বুদ্ধিজিম ৱাজ ৰিভল্টছ এগেইনষ্ট? কৈছে যে 6ষ্ঠ শতাব্দীত বৌদ্ধ ধৰ্মৰ বিৰুদ্ধে কোনে বিদ্ৰোহ চলাইছিল? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখি ল'ব। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, ব্ৰাহ্মণিকেল চুপাৰমেচি, অৰ্থাৎ কি কৈছে ব্ৰাহ্মণিকীয় আধিপত্যই। তাৰ নেক্সট কুৱেশ্যন আমি আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 11, হু এমং দ্য ফলোয়িং ৱাজ ৰেছপনচিবল ফৰ দ্য ৰিভাইভেল অফ হিন্দুজিম ইন দ্য 19th century? কৈছে যে 19শ শতাব্দীৰ হিন্দু ধৰ্মৰ পুনৰুদ্ধাৰৰ কাৰণে তলৰ কোনে দায়বদ্ধ আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি, স্বামী বিবেকানন্দ। কুৱেশ্যন নম্বৰ 12, দ্য ইয়েৰ ইন দ্য হুইচ দ্য ফাৰ্ষ্ট এক্সকেভেশ্যন ইন ইণ্ডোছ ভেলী ৱাজ ক্ৰাইড আউট ইজ? কৈছে যে যিটো বছৰত হিন্দু উপত্যকাৰ প্ৰথম খনন কাৰ্য কৰি থৈ গৈছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, অৰ্থাৎ 1921 খ্ৰীষ্টাব্দত। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 12 নম্বৰটো। কুৱেশ্যন নম্বৰ 13, হাৰাপ্পান চিভিলাইজেশ্যন ইজ? কৈছে যে হাৰাপ্পান সভ্যতা হ'ল কি সভ্যতা হাৰাপ্পান? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, আৰবান চিভিলাইজেশ্যন, মানে নগৰ সভ্যতা। কুৱেশ্যন নম্বৰ 14, হুইচ এমং দ্য ফলোয়িং চেক্ট অফ বুদ্ধিজিম ৱাজ প্ৰাইমেলি ৰেছপনচিবল ফৰ দ্য ছেপাৰেট অফ বুদ্ধিজিম আউটছাইড দ্য ফ্ৰণ্টিয়াৰ্ছ অফ ইণ্ডিয়া? কৈছে যে নিম্নলিখিত বৌদ্ধ ধৰ্মৰ মাধ্যমেৰে কোনে ভাৰতৰ সীমাৰ বাহিৰে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে প্ৰধান দায়িত্বশীল আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি, অৰ্থাৎ মাহায়ানা আছিল। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 15, দ্য ৰিমেইনছ অফ এ ডকয়াৰ্ড অফ ইণ্ডোছ ভেলী চিভিলাইজেশ্যন হেভ বিন ফাউণ্ডেড? কৈছে যে হিন্দু উপত্যকা সভ্যতাৰ এটা ডকয়াৰ্ড অৱশেষত ক'ত পোৱা গৈছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, লোথালত পোৱা গৈছিল। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 16,
The majority of historians agree that the Vedic age began earliest in কৈছে যে বেছিভাগ বুৰঞ্জীবিদে একমত যে বেদিক যুগ প্ৰথমে আৰম্ভ হৈছিল কিমান চনত আৰম্ভ হৈছিলে অপশ্যন ডি 1000 খ্ৰীষ্টপূৰ্বত কুৱেশ্যন নম্বৰ 17 দ্য ফাউণ্ডাৰ অফ ভাগৱতিজিম ৱাজ কৈছে যে ভাগৱতবাদ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি অৰ্থাৎ বাসুদেৱা কৃষ্ণ কুৱেশ্যন নম্বৰ 18 হু এমং দ্য ফলোয়িং একচেপ্টেড জাইনিজিম তলত দিয়া কোনে জাইনিজিম গ্ৰহণ কৰিছিল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্যই খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 19 দ্য বুক ইণ্ডিকা ৱাজ ৰিটেন বাই কৈছে যে ইণ্ডিকা কিতাপখন কোনে লিখিছিল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি অৰ্থাৎ মেঘাস্থিনিছে কুৱেশ্যন নম্বৰ 20 দ্য ফাৰ্ষ্ট এক্সকেভেশ্যন ইন দ্য ইণ্ডোছ ভেলী এট মহেঞ্জোদাৰো ৱাজ ক্ৰাইড আউট ইন কৈছে যে মহেঞ্জোদাৰোৱে হিন্দু উপত্যকাৰ প্ৰথম খনন কাৰ্যটি কৰা হৈছিল কিমান চনত কৰা হৈছিলে ইয়াৰ এনচাৰ হ'ব অপশ্যন চি অৰ্থাৎ 1922 খ্ৰীষ্টাব্দত কুৱেশ্যন নম্বৰ 21 according to the most widely accepted view the Indus Valley culture flourished around কৈছে যে সৰ্বাধিক গৃহীত মত অনুসৰি হিন্দু উপত্যকাৰ সংস্কৃতি চাৰিওদিশে বিকশিত হৈছিল কিমান চনত ইয়াৰ এনচাৰ হ'ব অপশ্যন বি অৰ্থাৎ 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1750 খ্ৰীষ্টপূৰ্বত খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখি ল'ব নেক্সট 22 লৈ আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 22 দ্য এৰিয়াজ কভাৰ্ড বাই দ্য হাৰাপ্পান কালচাৰ আৰ কৈছে যে হাৰাপ্পা সংস্কৃতি দ্বাৰা অনুষ্ঠিত অঞ্চলসমূহ হৈছে ইয়াৰ এনচাৰ হ'ব অপশ্যন এ অৰ্থাৎ পঞ্জাৱ গুজৰাট ৰাজস্থান চীন এণ্ড পাৰ্টছ অফ ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখি ল'ব কুৱেশ্যন নম্বৰ 23 হু এমং দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ দ্য ডিস্কভাৰী অফ দ্য চিটি অফ মহেঞ্জোদাৰো কৈছে যে তলত দিয়া অনুযায়ী কোনে মহেঞ্জোদাৰো আৱিষ্কাৰৰ সৈতে জড়িত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি অৰ্থাৎ ডক্টৰ আৰ ডি বেনাৰ্জী কুৱেশ্যন নম্বৰ 24 অশোকা ৰুল্ড ইণ্ডিয়ান বিটুইন কৈছে যে অশোক ভাৰতবৰ্ষৰ মাজত শাসন কৰিছিল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ অৰ্থাৎ 273 খ্ৰীষ্টপূৰ্বৰ পৰা 232 খ্ৰীষ্টপূৰ্বৰ মাজত খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 25 কুৱেশ্যনলৈ আমি আৰু যাওঁ কুৱেশ্যন নম্বৰ 25 নেম দ্য পাৰ্চন হু ডিস্কভাৰ্ড লোথাল কৈছে যে কোনজন ব্যক্তিয়ে লোথাল আৱিষ্কাৰ কৰিছিল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ অৰ্থাৎ ডক্টৰ এছ আৰ ৰাও কুৱেশ্যন নম্বৰ 26 এট ওৱান অফ দ্য ফ্ল'য়িং প্লেচেছ দ্য ৰিমেইনছ অফ এ হৰ্চ হেভ বিন ফাউণ্ড হুইচ ইজ ইট কৈছে যে নিম্নলিখিত ঠাইৰ পৰা এটা ঠাইত য'ত ঘোঁৰাৰ অৱশেষ পোৱা গৈছিল সেই ঠাই কোনটো এই ঠাই হ'ব অপশ্যন চি অৰ্থাৎ চুৰকুথাদা কুৱেশ্যন নম্বৰ 27 কৈতুল্য অস্ত্ৰশাস্ত্ৰ ইজ এ বুক অন ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ডিউটিজ অফ এ ৰুলাৰ কুৱেশ্যন নম্বৰ 28 ফৰ দ্য ইণ্ডোছ ভেলী পিপুল হৰ্চ ৱাজ কৈছে যে হিন্দু উপত্যকাৰ লোকসকলৰ বাবে ঘোঁৰা আছিল এটা কি আছে ইয়াৰ এনচাৰ হ'ব অপশ্যন এ অৰ্থাৎ এন আননোন এনিমেল এটা নজনা প্ৰাণী খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 29লৈ আমি আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 29 হুইচ অফ দ্য ফলোয়িং ইজ এ নন ইণ্ডো আৰিয়ান লেংগুৱেজ নিম্নলিখিত কোনটো ইণ্ডো আৰিয়ান লেংগুৱেজ নহয় ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি অৰ্থাৎ টুলু খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন কুৱেশ্যন নম্বৰ 30 হুইচ অফ দ্য ফলোয়িং ৱাজ বিল্ড বাই ৰাষ্ট্ৰকূটাছ কৈছে তলৰ কোনটো ৰাষ্ট্ৰকূটা নিৰ্মাণ কৰিছিল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ শিৱা টেম্পল অফ ইলোৰা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন কুৱেশ্যন নম্বৰ 31 এ পিচ অফ অ'ভেন কটন ক্লথ হেজ বিন ডিস্কভাৰ্ড এট কৈছে যে অ'ভেন কটন কাপোৰে এটা টুকুৰা পোৱা গৈছিল ক'ত পোৱা গৈছিলে অপশ্যন চি অৰ্থাৎ চুৰকুথাদা পোৱা গৈছিল কুৱেশ্যন নম্বৰ 32 দ্য ডিস্কভাৰী ইন দ্য আপাৰ লেভেলছ অফ হাৰাপ্পান চাইট অফ হিউমেন স্কেলিটনছ লাইং পেল মেল with a skull having injury marks show invasion and massacre which is that site your answer is option A Mohenjo-daro question number 33 which one of the following was the most likely purpose of great bird in the citadel in Mohenjo-daro কৈছে যে Mohenjo-daroত গ্ৰেট বাথৰ সকলোতকৈ সম্ভাৱ্য উদ্দেশ্য তলৰ কোনটো হয় ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি সাৰ্ভে ৰিচুৱেল বেথিং হুইচ
was the so vital to any religious ceremony in India? Question number 24. Indus Valley Civilization and Aryan culture where? কৈছে যে হিন্দু সভ্যতা আৰু আৰিয়ান সংস্কৃতি আছিল কি আছিলে কুৱেশ্যন ইয়াৰ এনচাৰ হ'ব অপশ্যন বি ইণ্টাৰলি ডিফাৰেণ্ট থিংছ কৈছে যে সম্পূৰ্ণ ভিন্ন কুৱেশ্যন নম্বৰ 35 আমি আগবঢ়ো কুৱেশ্যন নম্বৰ 35 হুইচ অফ দ্য ফলোইং সাইট ইজ অলছো এছ'চিয়েটেড উইথ দ্য ইণ্ডোছ ভেলী চিভিলাইজেশ্যন কৈছে যে তলৰ কোনটো সাইট হিন্দু উপত্যকা সভ্যতাৰ সৈতে জড়িত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি তাকশিলা Question number 36. Among the ruins of the Harappan culture, the most pleasing items are. কৈছে যে হাৰাপ্পা সংস্কৃতিৰ সকলোতকৈ বিস্ময়কৰ বস্তুটো কি আছিল এইটো হ'ব অপশ্যন এ চিলছ অৰ্থাৎ মোহৰ Question number 37. People of the Indus Valley Civilization where? কৈছে যে হিন্দু সভ্যতাৰ মানুহ আছিল ইয়াৰ এনচাৰ দুটা হ'ব এটা হৈছে চি আৰু ডি হ'ব আনকম্প্ৰমাইজিং এণ্ড হাইলি ইৰিটেবল Question number 38. Gautam Buddha আছিল কি আছিলে ক্ষত্ৰিয় Question number 39 লে আমি আগবাঢ়ো Question number 39. Among the remarkable features of the cities of the Harappan culture was their system of কৈছে যে হাৰাপ্পা সংস্কৃতিৰ জৰিয়তে উল্লেখনীয় বিষয়বস্তুৰ মাজৰ প্ৰণালীটো আছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন এ ড্ৰাইনেজ এণ্ড ৰোড অৰ্থাৎ জল নিৰ্গমন আৰু ৰাস্তা Question number 40. Use of burnt bricks instead of sun-dried bricks by the Indus Valley people for construction of house and building is a proof of. Your right answer is option D. Moist climate due to situation of the civilization in river valley. Question number 41. The most distinguishing feature of the Harappan culture was. কৈছে যে হাৰাপ্পান সংস্কৃতিৰ সৰ্বাধিক বিশিষ্ট বৈশিষ্ট্য আছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন এ টাউন প্লেনিং এণ্ড ড্ৰাইনেজ ছিষ্টেম নগৰ পৰিকল্পনা আৰু জল নিৰ্গমন ব্যৱস্থা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখি ল'ব কুৱেশ্যন নম্বৰ 42 আমি আগবঢ়ো কুৱেশ্যন নম্বৰ 42 ইন দ্য কনষ্ট্ৰাকশ্যন অফ দেয়াৰ হাউচেছ দ্য ইণ্ডোছ ভেলী পিপুল ইউজ ঘৰ নিৰ্মাণৰ কাৰণে হিন্দু উপত্যকাৰ লোকসকলে ব্যৱহাৰ কৰে ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি baked and burnt bricks. Question number 43. Among the metals not discovered the Indus Valley civilization was. হিন্দু উপত্যকাৰ সভ্যতাৰ ধাতু আৱিষ্কাৰ নহয় কি আৱিষ্কাৰ নহয় অপশ্যন এ আইৰণ ধাতু Question number 44. Which of the following renders a proof of trade with Rome in old times? কৈছে তলত দিয়া কোনটো পুৰণি সময়ৰ ৰোমৰ সৈতে ব্যৱসায়ৰ প্ৰমাণ প্ৰস্তুত কৰা হৈছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন চি লোথাল Question number 45. A detailed account of Nalanda University has been given by. কৈছে যে নালান্দা বিশ্ববিদ্যালয় এটা বিশেষ বিৱৰণ দিয়াজন হৈছে অপশ্যন চি অৰ্থাৎ টেটছিং খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখি ল'ব কুৱেশ্যন নম্বৰ 46 হলে আমি আগবাঢ়ো Question number 46. Which one of the following represents the correct sequence for evolution of civilization? কৈছে যে তলত দিয়া কোনটো এটা সভ্যতাৰ বিকাশৰ বাবে সঠিক ক্ৰমে উপস্থাপন কৰে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি ষ্টোন এজ আইৰণ এজ ব্ৰন এজ Question number 47. What importance does the year 563 BC have in Indian history? কৈছে যে খ্ৰীষ্টপূৰ্ব 563 খ্ৰীষ্টাব্দত ভাৰতৰ ইতিহাসত কি গুৰুত্ব আছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন এ গৌতম বুদ্ধ was born গৌতম বুদ্ধৰ জন্ম হৈছিল Question number 48. The pottery of Harappan civilization was. কৈছে যে হাৰাপ্পান সভ্যতাৰ মৃৎশিল্প আছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি ৰেড ইয়েলো এণ্ড ব্লেক খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখি ল'ব Question number 49. The Indus Valley people where. কৈছে যে হিন্দু উপত্যকাৰ মানুহ আছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন চি both non-vegetarian and vegetarian দুটাই আছিল Question number 50. Which one of the following formed the principal food item of Harappan people? কৈছে যে তলৰ কোনটো হাৰাপ্পানৰ মানুহে প্ৰধান খাদ্য হিচাপে উপাদান গঠন কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি হুইট অৰ্থাৎ গম Question number 51. Cotton was produced first by. কটন প্ৰথমে কোনে প্ৰডিউচ কৰিছিলে ইয়াৰ এনচাৰ হ'ব অপশ্যন
বি হাৰাপ্পান। বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকৃত হৈছে বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।